পিছত বেলেগ ভিডিঅ' দেখা পাইছোঁ এম জি মাৰ্কৰ বিষয়ে। এতিয়া নিজে যাই কিনে চাম আৰু মানে কেনেকুৱা লাগে আৰু আপোনালোককো দেখুৱাই আছোঁ। তো ৰুমত জিৰণি লৈ অলপ ওলাই আহিছোঁ বজাৰৰ পিনে। তো ৱেলকাম টু মাই চেনেল আছামিজ ব্লগাৰ এছাৰ। আৰু গেংটকৰ পৰা এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে আছে পাৰ্থদা, পূৰা একদম পূৰা এম জি মাৰ্কক যাবৰ কাৰণে একদম পূৰা ৰেডি, জেকেট পিন্ধি। ইয়াতে দন্দন হীৰামণি একদম পূৰা ৰকষ্টাৰ হৈ ওলাইছে আৰু হীৰামণি মানে। তো দোস্ত চাই থাকক ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ গোটেইকেইটা একেলগতে এম জি মাৰ্কলৈকে। আৰু এইকেইটা হ'ল আমাৰ এই মহাপুৰুষকেইটা। এটা হৈছে ধ্ৰুৱজিৎ, এই প্ৰাণজিৎ, আৰু এইফালে বাকীকেইটা মানে কাৰো আহাৰ মানে হেৰিয়ে নাই। সোনকালে যায়, সোনকালে আহিব লাগে, কিন্তু ইহঁতৰ মানে কোনো ধান্দাই নাই। খালি আহাৰ পৰা খালি মানে দেউতাই ঘুমাইছে। কিমান ঘুমালা প্ৰাণজিৎ? হা ধ্ৰুৱ? আৰু ইয়াত ধ্ৰুৱৰ ছাল দেখিছে নাই? এনে মানে চশমাই নিপিন্ধে, গেংটক আহি তাৰ চশমা ওলাই গ'ল। এইফালে হৈছে আন এটা মহাপুৰুষ শিলাদিত্য। একদম মানে ই কি যে হাইছে, ইয়াৰ স্মাইলটো নাযাব। বদমাছৰ এক নম্বৰ বদমাছ বেটা, পুৰা মিহি গুণ্ডা। এই হাঁহিছে তাৰ। এইটো হৈছে আমাৰ এইফালে নীলৰ পল। এই তাৰ লাজ চাওঁ, তাৰ ভিডিঅ'টো তাৰ লাজ চাচোন চা। অ' বেটা চাধা মাৰি আছে না কি? আহিছে এই অনিকেত কি ইমান দেৰি কিহৰ কাৰণে? তোমাৰ গীত ওলাই আহিলোঁ মানে এম জি মাৰ্কলৈকে যাম। চ' আমাৰ হোটেলখনৰ পৰা 6 কিলোমিটাৰ হয় এম জি মাৰ্ক। তো খোজকাঢ়িটো য'ত পচিবল নহয়। চ' টেক্সি ক'ৰবাত পাওঁ নেকি চাই আছোঁ। তো কি হয় চাই থাকক ভিডিঅ'টো। তো লাকিলি পাই গ'লোঁ এখন টেক্সি। এতিয়া আমি টেক্সিখনত বহি গৈ আছোঁ এম জি মাৰ্কলৈকে। তো দোস্ত আহি পালোঁ মানে এম জি মাৰ্কৰ কাষত। এতিয়া এম জি মাৰ্কটো গৈ পোৱা নাই, মানে গাড়ীখন বোলে তালৈকে যাব নিদিয়ে। মানে এম জি মাৰ্কৰ গেটৰ সন্মুখতে আমাক নমাই দিছে। তো ইয়াতে অলপমান ৰখি আছোঁ, কাৰণ বাকী আমাৰ কলিগখিনি আহি আছে। সিহঁতৰ আগে পিছত বেলেগ ভিডিঅ' দেখা পাইছোঁ এম জি মাৰ্কৰ বিষয়ে। এতিয়া নিজে যাই কিনে চাম আৰু মানে কেনেকুৱা লাগে আৰু আপোনালোককো দেখুৱাই আছোঁ। তো চাই থাকক ভিডিঅ'। It's not a game, it's a rich thing. र जाडो पनि निकै मच्यो। अब अलिकति आफूलाई तताउ। গাইজ আহি পালোঁ আমি এম জি ৰোডত। আৰু আহি পাই এইফালে চাওক, গোটেইকেইটা মানে ফটো উঠাত বিজি। এইফালে পুৰা চেলফি লোৱাৰ বিজি এইফালে। আৰু এম জি ৰোডত সোমোৱাৰ লগে লগে মানে এনেকুৱা লাগিছে আমি কিবা নৰ্থ ইষ্টৰ কোনো জেগা নাই, কিবা বেলেগ ফৰেইন কাণ্ট্ৰিত থকা যেন লাগিছে। ইমান বঢ়িয়া। এতিয়া গৈ আছোঁ অলপমান ভিতৰৰ পিনে। তো ভিতৰত গৈ কিনে চাওঁ মানে ভিতৰৰ পিনে কেনেকুৱা কি আৰু পোৱা যায়। चाय कितने रुपये का? 10 रुपये का लेमन टी है। 10 रुपये का लेमन टी। और दूध चाय भी है क्या? हो गया क्या फोटो खींच के? अनिकेत हो गल ना फोटो? कोई থাকো अरे पाथर लोग फोटो फनी क्या को? सुमित सर कैसा लग रहा है? सर बहुत बढ़िया लग रहा है ना आके? एन्जॉय कर रहे हैं यहाँ पे। पूरा एकदम पाथरा को की कवि तो बहुत ভাল লাগিছে, এনজয় কৰি আছো। तो जोशे नहीं है कि बात है। और ये रहा दीपंकर, मेरा कॉलेग। कैसा है दीपंकर, बोलो एकदम अच्छा। क्या जगह कैसा लगा? आगे बस्ती लगा ना? फोटो चोटो उठा হোৱাৰ পিছত আমি যাম অলপ আগৰ পিনে। তাতে মানে মাৰ্কেটটো কেনেকুৱা অলপ যাই কিনে এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিম।
গোটেইখিনি এবাৰ মানে খোজকাঢ়ি ঘূৰি কিনে চালোঁ ইফাল সিফাল কৰি, কিন্তু মানে ইমান বঢ়িয়া জেগা এইখিনি, আপোনালোকে যদি নিজে নাচায় মানে বিলিভ কৰিব নোৱাৰিব। আৰু কিমান চাফা এই ৰোডটো, মানে আপুনি এটা গছৰ পাতো নাপায় এই ৰোডটোত। চাব গ'লে সদায় শ লোকৰ মানে আগমন ঘটে ইয়াতে, মানে শ লোক আহে এই MG মাৰ্গত, কিন্তু মানে ইমান ধুনীয়া চাফা, মানে বিশ্বাস কৰিব নোৱাৰিব। যদি আপোনালোকে গেংটকত কেতিয়াবা আহে তো এই ৰোডটোত নিশ্চয় আহিব চাবৰ কাৰণে, বহুত ধুনীয়া লাগিব আপোনালোকৰ আহি কিনে। তো ৰঞ্জিত, তোমাৰ এক্সপিৰিয়েঞ্চ কোৱা এইখিনিত আহি কিনে আজি কেনেকুৱা লাগিছে? গোটেইকেইটা হিচাপ, গোটেইকেইটা ই নীৰত পলি আগতে পলাই, ই আগতে পলাই, কাহা ভাগোগে বেটা, পাঠা কি খাব লাগে, ই পুৰা একদম নাচি আছে একেবাৰে, ইয়াৰ মন পুৰা দিল গাৰ্ডেন হৈ আছে। আৰু ই চিলাইটো চালা, তাৰ মুখত হাঁহি চাচোন, তাৰ বদমাছটো চলা, ইয়াৰ হাঁহিছা মুখত তাৰ বনাইছে। MG ৰোডত মানে এটা বস্তু এটা দেখা পালোঁ, ইয়াতে যিকেইখন দোকান আছে মানে গোটেই দোকানকেইখন মানে ব্ৰেণ্ডেড দোকান হয়, মানে কাপোৰৰ পৰা জোতাৰলৈকে যিবিলাক দোকান আছে গোটেইবিলাক ব্ৰেণ্ডেডে হয়। আৰু যিবিলাক ইয়াতে ঘড়ীৰো মানে শ্ব'ৰুম দেখিছোঁ, লাইক টাইটান আছে, আৰু জোতাৰ ক্ষেত্ৰত আপোনাৰ এডিডাছ আছে, তো মানে চব ব্ৰেণ্ডেড দোকানকেইখনে আছে আৰু ইয়াতে। মানে শ্ব'ৰুম আছে বা দোকান আছে, এই দোকানবোৰ চববিলাক মানে ব্ৰেণ্ডেড হয়, মানে আপোনাৰ এই এলা সৰু সুৰা এইবিলাক দোকান আপুনি ইয়াতে দেখা নাপাব, চব গোটেই ব্ৰেণ্ডেডবিলাকেই আছে। তো কেইখনমানটো মই আপোনাৰ ভিডিঅ'ত দেখালোঁ, লাইক এডিডাছৰো পাব, লগতে পুমাৰ আছে জোতাৰ ক্ষেত্ৰত। It's not a game, it's a rich thing. দোস্ত প্ৰাঞ্জিত আৰু মই মানে MG মাৰ্গৰ পৰা ওলাই আহি তাৰে কাষতে থকা বেলেগ এখন মাৰ্কেটত আহিছিলোঁ, আৰু ইয়াতে মানে বহুত কম দামত ঠাণ্ডাৰ কাপোৰ মানে পোৱা যায়। আপোনাৰ ধৰক 400-500 টকাৰ ভিতৰতে চুৱেটাৰ, লেডিজ জেকেট, এইবিলাক গোটেইখিনিয়ে আছে। আৰু It's not a game, it's a rich thing. দুই এটামান বজাৰ কৰি ল'লোঁ ইয়াতে, আৰু প্ৰাঞ্জিতেও তাৰ ঘৰৰ কাৰণে বজাৰখিনি কৰি ল'লে। তো প্ৰাঞ্জিত বহুত কম দামত পাই গৈছোঁ ন। তো এতিয়া বজাৰখনৰ পৰা ওলাই কিনে গৈ আছোঁ আকৌ MG মাৰ্গলৈকে, আৰু তাৰ পৰা আমি গুচি যাম হোটেললৈকে। এটা বস্তু মানে বহুত আচৰিত হ'লোঁ ইয়াতে MG ৰোডত আহি, যে ইয়াতে মানে ছাইডত ৰাস্তাৰ কাষত ক'তো মানে আপোনাৰ ষ্ট্ৰীট ফুডবিলাক, মানে এখন ষ্ট্ৰীট ফুডৰ দোকানো দেখা নাপালোঁ। সাধাৰণতে এনেকুৱা ধৰণৰ ৰাস্তাবিলাকত ষ্ট্ৰীট ফুড থাকে, আৰু বেলেগ মানে ৰেষ্টুৰেণ্টবিলাক আছে বা কফিৰ দোকানবিলাক আছে, কিন্তু ইয়াতে কোনো মানে ষ্ট্ৰীট ফুড মানে ৰাস্তাৰ কাষত নাই। হয়তো যাতে বেলেগ এটা ছাইডত থাকিব পাৰে, কিন্তু এতিয়ালৈকে যিমানখিনি সময় আমি ঘূৰিলোঁ, ক'ব গ'লে গোটেই MG ৰোডটোৱে ঘূৰি ল'লোঁ, কিন্তু এখনো মানে ষ্ট্ৰীট ফুডৰ দোকান দেখা নাপালোঁ।
कितना कप सुमित चाय पियोगे ना आएंगे हाँ सुमित चाय पियोगे ना कल लाल अरे पंकज लाल 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 तुम्हारा लाल चल हिमांशु पीला दूध अरे लाल में क्या नींबू दोगे खाने को जाएंगे हाँ तो ठीक है लाल ही चाहिए ठंडा जगह में चाय पी के कैसा लगा? अभी गर्म लग रहा है ना। ये ध्रुवजीत चाय नहीं पिया ना? नहीं, ये कुछ और पिएगा लग रहा है हमको। प्रांजीत कैसा लगा? और ये देखो सुमित देखो ये क्या कर रहा है यार। आज तो मोबाइल छोड़ दे, आज तो मोबाइल छोड़ दे। थोड़ा बातचीत कर रहे हैं कैसा है एक चाय एक लाइट हाँ, और पंकज कोई मैसेज या कुछ भी नहीं? দোস্ত এতিয়া সময় হৈছে ৰাতি 8:30 আৰু লাহে লাহে মানে যিমানে ৰাতি হৈ আহিছে সিমানে ঠাণ্ডাটো বাঢ়ি আহি আছে। চ' আমি গোটেইকেইজনে ডিচাইড কৰিলোঁ মানে হোটেললৈকে যাওঁ আৰু তো গোটেই মানে MG মাৰ্গটো চোৱা হৈ গ'ল। মানে মজা লাগিছে আৰু ইমান চাফ চিকুণ আৰু ছাইডৰ দোকান পোহাৰবিলাকৰ আৰু লাইটিঙৰ ফালৰ পৰা মানে বহুত বঢ়িয়া লাগিছে মানে আহি কিনে। তো আপোনালোকে যদি আহে ইয়াতে MG মাৰ্গত নিশ্চয় আহিব। আৰু লগতে MG মাৰ্গৰ কাষতে এখন মানে বহুত চিপ মাৰ্কেট এখন আছে, তাতে মানে বহুত কম কম দামতে আপোনালোকে উইণ্টাৰৰ কাপোৰ বা জোতা চেণ্ডেল এইবিলাক মানে পাব। বহুত ধৰণৰ বস্তু তাতে আছে, তো তাতেও আপোনালোকে আহিলে যাব পাৰে। তো দোস্ত আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তো দোস্ত আৰু এটা বেলেগ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।